এভৰিৱান আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুতকেইটা পোষ্ট থাম্বনেইল আৰু টাইটেল চাই হয়তো আপোনালোকে গমেই পাইছে যে মই ভিডিঅ'টোত কি ক'বলৈ লৈছোঁ। চাওক, মেডিকেল হেল্থ বিভাগত বিভিন্ন পোষ্টত বিভিন্ন পদ খালী হৈছে। সেই আটাইখিনিৰ এডভাৰটাইজ ওলাইছে, গতিকে আপোনালোকে ইচ্ছুক কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। নেম অফ দ্য পোষ্ট ইয়াতে ৰেজিষ্টাৰ ডেমনষ্ট্ৰেটৰ ৰেচিডেণ্ট ফিজিচিয়ান চিত্ৰা গভৰ্ণমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেল আণ্ডাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। ঠিক আছে, ইয়াতে চাওক নাম্বাৰ এণ্ড ৰিজাৰ্ভেশ্যন অফ পোষ্ট 492টা পোষ্ট আছে ইয়াতে। গতিকে কোনটো বিভাগত কিমানটা পোষ্ট আছে আৰু SC ST OBC টোটেল গোটেইখিনি ইয়াতে চাৰ্টখন বনোৱা আছে। চাৰ্টখনৰ পৰা আপোনালোকে চাই ল'ব, ইয়াতে গোটেইখিনি দিয়া আছে ডিপাৰ্টমেণ্ট ৱাইজ। গতিকে আপোনালোকে এই চাৰ্টখন মই গোটেইখিনি ক'ব গ'লে আপোনালোকে শুনিলে মানে খকমক লাগিব। গতিকে আপোনালোকে গোটেইখিনি চাৰ্ট নিজে চাই নিজে পঢ়ি লওক, কোনটো বিভাগৰ কাৰণে আপুনি যোগ্য, কোনটো বিভাগত আপুনি এপ্লাই কৰিব পাৰিব, সেইটো বিভাগ আপুনি বাছি লৈ সেইটো বিভাগত এপ্লাই কৰিলেই হ'ল। ঠিকে আছে, চাওক ইয়াতে গোটেইকেইটা পদৰ কাৰণে ছেপাৰেট কৰা আছে, গোটেইটো চাৰ্টটোৰ কাৰণে ছেপাৰেট কৰা আছে। চাওক ইয়াতে চাওক গোটেইখিনিতে আছে ভাগ কৰা আছে, ইয়াতে ভাগ কৰা আছে। আপোনালোকে চাৰ্টখনৰ পৰা চাই ল'ব। ইয়াতে আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে যোৱাকালিৰ পৰা। আৰু ইয়াতে চাওক কেটাগৰী অফ ডিজেবিলিটি, ইয়াতে তাৰপিছত স্কেল অফ পে 57,000ৰ পৰা আপোনালোকৰ 1,82,000লৈ আছে। তাৰপিছত ইয়াতে আছে, তাৰপিছত চাওক এজটো আছে 21 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু PWDৰ কাৰণে আছে 10 বছৰ ৰিলেক্সেশ্যন। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো হ'ব 28, এইটো নহয় আপোনালোকৰ চাওক ইয়াতে এইটো মানে 28/10/2015লৈ আপোনালোকৰ মানে এইজটোৰ কথা কৈছে। ইয়াতে আপোনালোকৰ ছুপাৰ স্পেচিয়েলিটি ইয়াতে আছে বিভিন্ন NHM DME DHH NOC ডিপাৰ্টমেণ্টসমূহ ভাগ কৰা আছে। গতিকে এপ্লিকেশ্যন ফিজ এইটোৰ কাৰণে আছে, জেনেৰেলৰ কাৰণে আছে 250 টকা, আৰু ST SC OBC PWD MOB এইসকল কেণ্ডিডেটছৰ কাৰণে আছে কিমান 150 টকা। ঠিকে আছে, আপোনালোকে এপ্লাই কেনেকৈ কৰিব, প্ৰচেছ অফ এপ্লাই ইয়াতে আপোনালোকৰ ৱেবছাইটটো দিয়া আছে। এই ৱেবছাইটটোত গ'লে আপোনালোকে পেজ খোলা খালে তাতে ফৰ্ম অনলাইন কৰিবলৈ আপোনালোকৰ চাৰ্টখন আহিব। আপোনালোকে ৱেবছাইটটোত গুচি গ'লে গম পাব যে কেনেকৈ এপ্লাই কৰিব লাগে। আজিকালি মোবাইলতে এপ্লাই কৰিব পাৰে। কিবা সুধিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, যিহেতু আপোনালোকে হয়তো চাওক এইটো ৱেবছাইটতো আপোনালোকে কি কৰিব পাৰিব, ভিজিট কৰিব পাৰিব। ঠিকে আছে, এডভাইচ টু ভিজিট দ্য ৱেবছাইট, এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব পাৰিব। গতিকে আপোনালোকৰ এপ্লাই যোৱাকালিৰ পৰা আজিৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব। আৰু এক্সাম কেনেকৈ দিব লাগে, ক'ত কি কৰিব লাগে, লাষ্ট ডেট কিমান, গোটেইখিনি মই আপোনালোকক জনাই দিম। আগন্তুক এডভাৰটাইজমেণ্ট ভিডিঅ'সমূহ, চাকৰিৰ বিজ্ঞাপনৰ ভিডিঅ'সমূহ পাবলৈ হ'লে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ফৰ ৱাচ।